হাই ফ্ৰেণ্ডছ, আজি আমাৰ ঘৰলৈ এজন অতিথি আহিছিল। সেই অতিথিজনে বহুতো জীৱ জন্তুৰ মাত শুনাব পাৰে। সেইবাবে আমি বেছিকৈ লাগি কোৱাত অকল কুকুৰৰ মাতকে শুনাই থৈ গ'ল। আপোনালোকক মই অকল সেয়াই আগবঢ়াইছোঁ। আপোনালোকে একো পলম নকৰি মোৰ ভিডিঅ'টো চাই থাকক। নমস্কাৰ, মই আপোনালোকৰ আগত এতিয়া কুকুৰৰ মাত মাতি শুনাম দেই। শুনকচোন। প্ৰথমে এটা যেনিবা কুকুৰে ভুকিছে আৰু মই সেই কুকুৰ ভুকনিটো দিছোঁ। সেয়া কুকুৰে ভুকিলে। তাৰপিছত সেই কুকুৰটো যদি আমি মৰিয়াই দিলে কেনেকৈ ভুকে বাৰু, ভুকিব। এটা এচাত মাৰিলোঁ আৰু দেই। এতিয়া কুকুৰটোৱে কেনেকুৱা কৰিব, এয়া ভুকি আছে। এয়া মাৰি দিলে নহয়। এয়া কুকুৰটোৱে মাৰিলে এনেকুৱা ধৰণৰ কৰে। এইখিনিকে আগবঢ়াইছোঁ আৰু পিছলৈ মই কৰি মেলি দেখুৱাম বাৰু আপোনালোকৰ আগত। ফ্ৰেণ্ডসকল, দেখিলেই নহয় আৰু কেনেকৈ কুকুৰৰ মাত শুনোৱালে আৰু মাৰিলে কুকুৰে কেনেকুৱা কৰে। আজি বেছি দেৰি হোৱাৰ বাবে অকল কুকুৰৰ মাতকে শুনোৱালে। আৰু আহি থাকে বাৰু আমাৰ ঘৰলৈ। আকৌ যদি আহে মই আপোনালোকক আকৌ কুকুৰৰ মাত, জীৱ জন্তুৰ মাত তেনেকুৱাবোৰ শুনোৱাবলৈ ক'ম আৰু মই ভিডিঅ' কৰি থ'ম আৰু আপোনালোকলৈ পঠিয়াই দিম। এতিয়া ভিডিঅ'টো যদি চাই ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।